গাইজ মানে আহি থাকোঁতে আমাৰ স্কুটিত তেল হৈ গ'ল মানে এতিয়া তেল আনিবলৈ যাব লগা হ'ল লগটো গৈছে আনিবলৈ চাই থাকক মোৰ ভিডিঅ'টোৰ সৈতে একদম পূৰা চৰ্দি লাগিছে কলাগৰ পৰা আহি থাকোঁতে স্কুটিত তেল হোৱা মানে ল'ব লগা হৈছে 10:25 ট্ৰেইনো আছে চাই থাকক গাইজ বেলেগ একো নহ'লেও স্কুটিত আহি থাকোঁতে একবাৰ তেল হৈ গ'লে এনেকুৱা ঠাইত ৰ'ব লগা হয় য'ত ইফালেও তেল নাপায় সিফালেও তেল নাপায় সেইকাৰণে আজি এনেকুৱা মাজত ফচিছোঁ জামত যে ইফালেও তেল নাই ইফালেও মাজত বিপাঙত পৰিছোঁ আনিব গৈছে লগটো তেলটো বেলেগৰ মানুহৰ উঠি এয়া আমাৰ তেল লৈ আহি পালে কোনোবা অচিনাকি মানুহ লগত এনেকৈ আহিব লগা হৈছে কিন্তু মানুহজনে হেল্প কৰাৰ কাৰণে ভাল লাগিছে মানে মানুহ দুখতে বুজিছে এনেকুৱা মানুহ বহুত কম পায় এয়া তেল চেল ভৰোৱাই পেলাই এতিয়া যাবলৈ ৰেডি হ'ম আৰু একদম পূৰা তেল টেংকি খালী হৈ গৈছে চাওক মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈ এতিয়া যাওঁ হাৰাশাস্তিৰ মাজত তেল লোৱা ঠাইখিনি এতিয়াহে পাৰ হৈছোঁ বহুত সময়ৰ পৰা 2 কিলোমিটাৰমান আহিছোঁ মানুহ দুজনে সহায় নকৰিলে আমাক প্ৰব্লেম হ'ল হয় যাই আছোঁ এতিয়া আমি মানে ট্ৰেইন পাব লাগেতো আমি এতিয়া যাই আছোঁ টংলা ষ্টেচন ট্ৰেইন ষ্টেচন য'ত আজি মোৰ মানে একে লগৰ মানে যাব মানে সি একদম পশ্চিম বংগত তাক লৈ ভিডিঅ'টো এনে বনাই দিলোঁ আপোনালোকে চাই যদি ভাল লাগে ভাল পাই জানো আৰু কিছু সময়ৰ পিছতে আমি এতিয়া টংলা ষ্টেচন পাম আৰু আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব এতিয়া আমি পাই গ'লোঁ টংলাৰ মেইন পুলিচ ষ্টেচন মানে মেইন চক বুলি ক'লেও ভুল নহয় আমি এতিয়া এইফালে ৰাইট লেফ্টে আহিলোঁ এতিয়া পাই গ'লোঁ এয়া চাওক 15 আগষ্টৰ কাৰণে জাতীয় পতাকাবোৰ ৰেডি কৰিছে মানুহ দোকানৰ পৰা ওলাই দিছে একদম আমি এতিয়া পাই গ'লোঁ টংলা বজাৰ মানে ষ্টেচনৰ ওচৰৰ ৰাস্তাটো আৰু অলপ কিছু দূৰ পাছত আমি ষ্টেচনটো পাই যাম চাওক কমিটো চাব আজি এজন খেলা কেনেকৈ নিজৰ ঘৰলৈ যাব এতিয়া আমি পাবলৈ প্ৰায় ওচৰ পাইছোঁ সেই টংলা ষ্টেচন পাম আগত আপোনালোকে চাব পাৰে এইটোৱে হ'ল টংলাৰ ষ্টেচন চাওক ইমান ডাঙৰ ষ্টেচন নহয় কিন্তু আমাৰ কাৰণে এইটোৱে বহুত ওচৰ হয় ক'ৰবাত যাব হ'লে এয়া পাই গ'লোঁ টংলা ষ্টেচন আৰু ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ এয়া আমি এতিয়া টংলা ষ্টেচন আহি পালোঁ আমি বহি আছোঁ ছাৰ যাব অলপ পাছত আহি আছে ট্ৰেইন মানুহবিলাকে একদম উঠি আছে চাৰিওফালে পাছত এয়া আমাৰ ট্ৰেইন আহি গ'ল এতিয়া যাব ওলাইছে একদম ৱেষ্ট বেংগল যাব আমাৰ মানে আৰ্মিত চাকৰি কৰে যাবলৈ ওলাইছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব